সাংবাদিকসকলৰ প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিম যে আজি কোকৰাঝাৰ ছায়েন্স কলেজৰ অডিটৰিয়াম হলত দুদিনীয়া কাৰ্যসূচীৰে নেশ্যনেল প্ৰেছ ডে অবজাৰ্ভ কৰিবলৈ যি কাৰ্যসূচী লোৱা হৈছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো সাংবাদিক বন্ধুসকললৈ কাইলৈৰ যি প্ৰেছ ডে তাৰ কাৰণে মই প্ৰথমে শুভেচ্ছা জনাইছোঁ। তো মিডিয়াৰ এটা ডাঙৰ এটা গুৰুত্বপূৰ্ণ ৰল আছে, ভাল এটা শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাত আৰু অঞ্চলৰ উন্নয়ন কৰাত মিডিয়াৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। যিটো আজিৰ এটা টপিক আছিলে আলোচনা চক্ৰৰ, এই বিষয়ৰ ওপৰত আমি অলপ হ'লেও খৰচি মাৰি আমি এটা আলোচনা কৰিছোঁ। তো মোৰ এটাই আহ্বান যে বিটিআৰ অঞ্চলত চিৰস্থায়ী শান্তি আনিবৰ কাৰণে, ইয়াত চিৰস্থায়ী উন্নয়নৰ কাম কৰিবৰ কাৰণে মিডিয়াসকলেও আগভাগ ল'ব লাগে। এনে আপোনালোকে সকলোৱেও জানে যে বি টি চিত যি আমাৰ অপজিশ্যন, সেই অপজিশ্যনে আনৰ যিটো ৰল সেইটো আপোনালোকে দেখিছে। তেওঁলোকে বহুত দিন ধৰি পেলাই তেওঁলোকে সহযোগ কৰা নাই, তেওঁলোকে বয়কট কৰি আছে। তো এনেকুৱা সময়ত বি টি চি চৰকাৰক সঠিক দিশত লৈ যোৱাৰ কাৰণে বা কিছুমান দিশ আঙুলিয়াই দিয়াত যাতে আমাৰ বিশেষকৈ কোকৰাঝাৰ বা বি টি চি অঞ্চলৰ সংবাদ কৰ্মীসকলে যেন এটা গুৰুত্বপূৰ্ণ ৰল লয়, তাৰ কাৰণে ময়ো আহ্বান জনাইছোঁ।